खुलुमबाय स्टुडिय'आव आं दायो राजीब बसुमतारी साननैसो सिगां बिटिआर हालामाव गोबां खालि एडिटनि दावराव दावसि जादोंमोन आरो बे बाथ्राखौ एडिटजों रुजुनानै सोरबा रंजादों सोरबा बाथ्रा दान्थेलायदोंमोन। दिनै बेबायदिनो मोनसे भिसिडिसिनि एडिट मासिगिरिनि खौरां नोंथांमोननि गेजेराव जों लानानै फैदों। बे समाव नोंथांमोना मिथिगौदि भेरगाव जिल्लानि सिङाव थानाय गबसुबा भिसिडिसि मासिगिरि अन्जु बर'नि सायाव गोबां जाख्ल'नाय आरो बायदि देहायारि भाइरेल जानाय फट' बाथ्राया सावरायजानाय जागासिनो दं आरो माखासे खौरांगिरिफोरनि सायावबो रां बिख्ल'नाय अजद दैखांनाय जाथाया सोलिगासिनो दं आरो बेफोरबायदि गासैबो जाथायखौ लानानैनो दोलोनिफ्राय गबसुबा मासिगिरिखौ थाबैनो बोख्लायनो दाबि दैखांदों। गबसुबा प्राइमारिनि आफादगिरि थानेश्वर कसारी बिथाङाबो गबसुबानि मासिगिरि अन्जु बर'खौ थाबैनो बोख्लायनांगौ होननानै सोरखारनिसिम दाबि दैखांदों। नाथाय गुबुन फारसेथिं गबसुबा भिसिडिसिनि मासिगिरि अन्जु बर' आरो मासिगिरि अन्जुनि फिसाया दिनै खौरां मेलनि गेजेरजों फोरमायोदि थानेश्वर कसारी आरो जा सानैसो फट' भाइरेल खालामदों बेफोर गासैबो चेयारमेननि बिबानखौ मोननो थाखाय एडिट खालामनायसो भाइरेल खालामनाय जादों होननानै फोरमायो। थारैनो अन्जु बर'आबो बै एडिटआव दं नामा मोनसे गिदिर सोंलु सिखारो। थारैनो सैथो बाथ्राया मा सोर सैथो आरो सोर नंखाय बेखौ रावबो मिथि मोनाखै। थारैनो मासिगिरि अन्जु बर'आ जाख्ल'नाय आरो गुबुन हौवाजों अबैध भाबै सोमोन्दो थानाय बाथ्रा ओंखारनाया थारैनो सैथोमार नामा? सोर सैथो आरो सोर नंखाय बेखौ समनि गेजेरजों जों फारि फारियै नोंथांमोननो मिथिहोनो नाजागोन। दानिया फैदो जों मिथिनानै लाग्रोनि गबसुबा भिसिडिसि प्राइमारिनि आफादगिरि अजद दैखांनाय बाथ्रा आरो गबसुबानि चेयारमेन अन्जु बर'नि बाथ्राफोरखौ मा फोरमायदों जों आबुङै मिथिना लादोनि। भेरगावनिफ्राय अनसुला बसुमतारीनि खौरां। আমাক নালাগে অহা মাঝে কামত লিপ্ত থকা চেয়ারমেনক আমাক নালাগে কেলেংকাৰীৰ লগত জড়িত থকা লিপ্ত থকা চেয়ারমেনক আমাক নালাগে দুৰ্নীতিযুক্ত চেয়ারমেনক আমাক নালাগে অহা মাঝে কামত লিপ্ত থকা চেয়ারমেনক আমাক নালাগে কেলেংকাৰীৰ লগত লিপ্ত থকা চেয়ারমেনক আমাক নালাগে। থেংক ইউ। নমস্কাৰ, মই গবছাচুবা প্ৰাইমাৰী কমিটিৰ UPPLৰ সভাপতি হয় থানেশ্বৰ কছাৰী। মোৰ লগত আছে আমাৰ ভাইচ প্ৰেচিডেণ্ট ৰঞ্জিত বড়ো ডাঙৰীয়া আৰু ইয়ুথ সেলৰ ছেক্ৰেটাৰী আমাৰ ৰমেন বড়ো ডাঙৰীয়া আছে। লগতে আমাৰ উমেন সেলৰ আমাৰ বিষয়ববীয়াসকল ইয়াতে মজুত আছে। আমি তাৰমানে যোৱা বিগত কেইদিনত 17 তাৰিখে আমাৰ চেয়াৰমেন অঞ্জু বড়োৰ যি ঘৰৰ দুৰ্নীতি কেলেংকাৰী সেইটো সন্দৰ্ভত আপোনালোকক আমি জনাবৰ কাৰণে ইয়াত প্ৰতিবাদ কৰিবৰ কাৰণে মাতিছোঁ। গতিকে যোৱা 17 তাৰিখে অঞ্জু বড়োৱে ঘৰত লিপ্ত থকাৰ লগতে আপোনাৰ ঘৰখন ছিষ্টেমতে কাম কৰা নাই, তলত ৰোড দিব লাগে কৰা নাই, ইটাৰ ওপৰত ঘৰখন বনোৱাৰ এটা চিন্তা কৰিছে। গতিকে সেইটো এটা দুৰ্নীতি কৰিছে আমাৰ চেয়াৰমেনে। তাতে ঘোষ লৈ কাম কৰাৰ কথা বহুতো ওলাই পৰিছে। ঠিক তেনেকুৱা ধৰণৰ তাৰপিছতো 18 তাৰিখে এটা ফটো ভাইৰেল হৈছে, আপত্তিজনক ফটো ভাইৰেল। আমাৰ চেয়াৰমেন মহোদয়ে গবছাচুবা ভিচিডিচিৰ চেয়াৰমেন গবছাচুবাৰ ভেৰগাঁও ডেভেলপমেণ্ট ব্লকৰ গবছাচুবা ভিচিডিচিৰ চেয়াৰমেন অঞ্জু বড়োৱে এটা পৰকীয় প্ৰেমৰ অশালীল ফটো প্ৰকাশ পাইছে। গতিকে সেইটো এজন উপযুক্ত বা ৰাইজৰ কাম কৰিবলৈ দিয়া মানুহে তেনেকুৱা ধৰণৰ অসামাজিক কামত যদি লিপ্ত থাকে তেতিয়াহ'লে ৰাইজৰ উন্নতি কেনেকৈ হ'ব? গতিকে সেনেকুৱা অসামাজিক কামত লিপ্ত থকা চেয়াৰমেনক আমি বিচৰা নাই। আমাক ভাল চেয়াৰমেন লাগে, ৰাইজৰ হকে কাম কৰিব পৰা চেয়াৰমেন আমাক লাগে। ঠিক তেনেকুৱা ধৰণৰ বহুতো কামত তাই জড়িত আছে। আমি দেখিবলৈ পাওঁ যে ট্ৰেইনত পৰ্যন্ত মৰিব যোৱা আমি বহুতো শুনিছোঁ, বহুতো দেখিছোঁ, আমাৰ লগত মজুত আছে। গতিকে সেনেকুৱা এটা ৰাইজৰ কাম কৰিব পোৱা আৰু চৰকাৰী মানুহে এনেকুৱা অসামাজিক কামত যদি লিপ্ত থাকে তেতিয়াহ'লে গবছাচুবা ভিচিডিচিৰ কোনো উন্নতি নহ'ব। গতিকে আমি UPPLৰ ফালৰ পৰা ঠিক তেনেকুৱা ধৰণৰ ব্যক্তিক আমি বিচৰা নাই। আমি বিচাৰিছোঁ আমাৰ উপযুক্ত আমাক চেয়াৰমেন লাগে। বিটিআৰ কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ অনতি পলমে আমাৰ তৎকালীনভাৱে বলবৎ হোৱাকৈ আমাৰ চেয়াৰমেনক বৰখাস্ত কৰি তাৰিখতো তেওঁৰ দুৰ্নীতি ওলাইছে। ঘৰখন ঠিকমতে ৰোড দি বনাব লাগে, সেইটো কৰা নাই। গতিকে 12টামান ঘৰ 12টা আছে ঘৰটো। তাৰপিছত এটাৰে আমি ভিডিঅ' ৰেকৰ্ডিং কৰা গৈছে। দক্ষিণাম বড়োৰ ঘৰত সেইটো হৈছে দক্ষিণ চুনীয়াত।
গতিকে সেইটো ঠিকমতে কাম হোৱা নাই। গতিকে আমি দুৰ্নীতি বুলিয়ে কৈছোঁ আৰু তাতে ঘোচ খাই কাম কৰি থকাৰ আমি প্ৰমাণ সহকাৰে পাইছোঁ। গতিকে গোপচাচুবাৰ VCDCৰ চেয়াৰমেন UPPLৰ চেয়াৰমেন অঞ্জু বড়োক তৎকালীনভাৱে বৰখাস্ত কৰিব লাগে। কিমানমান টকা লৈছে গম পাই? টকাটো আপোনাৰ যিকোনো কামতে টকা লোৱাৰ কথাটো উত্থাপিত হৈছে। টকা অনুমানিক বহুতো টকা লৈছে। টকা লোৱাটো সঁচা কথা, টকা লৈ কাম কৰি আছে। গতিকে সেইটো ওপৰৰ লেভেলৰ মানুহে যিহেতু অসামাজিক কামত লিপ্ত থকা বা দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰিম বুলি কৈ আছিল, গতিকে আমি এইটো ওপৰৰ লেভেলৰ পৰা আহি এনে তৎকালীনভাৱে বলবৎ হোৱাকৈ কামবিলাক নতুন এজন চেয়াৰমেন পাতিব লাগে। প্ৰমোদ বড়োক জনোৱা হৈছিল নে নাই? প্ৰমোদ বড়োক আমি ঠিক তেনেধৰণৰ জনোৱা হৈছে। গতিকে প্ৰমোদ বড়ো অলৰেডি পাইছে। গতিকে তৎকালীনভাৱে আমি আমাৰ ছাৰ মহোদয়ক ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। প্ৰমোদ বড়ো ছাৰে ইলেকশ্যনৰ আগতে দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰিম বুলি কৈছে, কিন্তু এতিয়া আমি যিটো দেখা গৈছোঁ দুৰ্নীতিযুক্ত মানুহক লৈ কাম কৰাৰ এটা পৰিণতি আমি দেখিবলৈ পাইছোঁ। গতিকে তেনেধৰণৰ যদি হৈ থাকে, আমি গোপচাচুবা VCDCৰ ৰাইজে লগতে গোপচাচুবাৰ UPPLৰ সমূহ বিভাগীয় কৰ্তৃপক্ষই আমি সমূহীয়াভাৱে পদত্যাগ কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ। উন্নতিপলমে এই তৎকালীনভাৱে বলবৎ হোৱাকৈ আমাৰ প্ৰমোদ বড়ো ছাৰক আমি উক্ত চেয়াৰমেনক পদৰ পৰা বৰখাস্ত কৰি অন্য এজন উপযুক্ত ব্যক্তিক নিয়োগ কৰিবৰ কাৰণে আমি দাবী অনুৰোধ কৰিছোঁ। এই সন্দৰ্ভত প্ৰমোদ বড়ো জনাৰ পিছতো কোনো মাত মাতা নাই নেকি? বৰ্তমান আমি মাত মাতাৰ কথা আমি দেখা নাই। আমি অলৰেডি ব্লক আৰু ডিষ্ট্ৰিক্ট গোটেই কিবা ছাবমিট কৰিছে। আমাৰ যিখিনি কৰিব লগা প্ৰচেছ যিখিনি কৰিব লগা কৰিছোঁ, কিন্তু ব্যৱস্থা ঠিক তেনেধৰণৰ বৰ্তমান লোৱা নাই কাৰণে আমি এই প্ৰতিবাদ কাৰ্যসূচীৰ দ্বাৰাই আমি ওপৰত আমি জনাইছোঁ। গতিকে মোৰ নাম শ্ৰী অজিত কুমাৰ বড়ো। মই চেয়াৰমেন অঞ্জু বড়োৰ হাজবেণ্ড। মোৰ এই চেয়াৰমেনৰ বিৰুদ্ধে যিবিলাক অপপ্ৰচাৰ চলাই আছে বা যোৱাকালি নিউজত যিবিলাক দিছে, সেই ঘৰটোৰ সন্দৰ্ভত যোৱা মাত্ৰ এটা কিস্তিহে আদায় পাইছে। এটা কিস্তিতেতো এটা সম্পূৰ্ণ ঘৰ হৈ নুঠে। গতিকে সেইটো নিউজত দিয়াৰ কোনো অৰ্থই নাই। আৰু ব্যক্তিগতভাৱে আমাক যিখিনি মানসিক প্ৰেছাৰ দি আছে, এই প্ৰাইমাৰীৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী লগতে অন্য সদস্য কেইজনমান আছে, তেওঁলোকে মাত্ৰ সীমিত সংখ্যক লোকে যিখিনি প্ৰেছাৰ দিয়াৰ কাৰ্যত লিপ্ত আছে। অদূৰ ভৱিষ্যতে যদি আৰু তেনেকুৱা কিবা দি থাকে, নিউজত আমাৰ চেয়াৰমেনৰ বিৰুদ্ধে দি থাকে বা আমাৰ পৰিয়ালৰ বিৰুদ্ধে দি থাকে, তেতিয়াহ'লে আমি ভৱিষ্যতে আইনী ব্যৱস্থা লোৱাৰ কাৰণে আমি সাজু আছোঁ। এইখিনিয়ে কৈ এই ফটো ভাইৰেলৰ ক্ষেত্ৰত মই এইখিনিকে ক'ব খোজোঁ যে যিহেতু আমাৰ চেয়াৰমেনে আজি গোপচা VCDCৰ হৈ নেৰানেপেৰা প্ৰচেষ্টাৰে যিমানখিনি কাম কৰিব লাগে সেই কাম কৰিয়ে আছে। ৰাইজে প্ৰায় 90% তেওঁৰ লগত আছে। আৰু তেওঁ যিখিনি কষ্ট কৰি কাম কৰি আছে, মই নিজ চকুৰে দেখি আছোঁ। আগৰ চৰকাৰে যিমান কৰিছিল তাতকৈ যথেষ্ট ভাল হেৰিৰে কৰি আছে। ইয়াত কোনো ৰাইজৰ কিবা নাই, কমপ্লেইন নাই। আৰু স্বয়ং BDO ছাৰে কৈছে আমাৰ ইয়াতে গাঁও সভাত আছে গোপচা VCDCত, সেইবিলাক হেনো অধিক কাম এই আমাৰ গোপচা VCDCত হৈছে। গতিকে তেওঁৰ বিৰুদ্ধে যিবিলাক কমপ্লেইন কৰি আছে, সেইবিলাক মাত্ৰ চেয়াৰমেন পদটো কাঢ়ি লোৱাৰ স্বাৰ্থত কৰি আছে। কাৰণ থানেশ্বৰ কছাৰীয়ে প্ৰথমতে এই চেয়াৰমেন পদৰ কাৰণে হেৰি কৰিছিল, এই প্ৰস্তাৱ দিছিল, কিন্তু তেওঁক ওপৰ মহলে বা কি চিন্তা কৰিলে আমাৰ এই মিছেছকহে হেৰিটো দিলে, চেয়াৰমেন পদটো।
তাৰ বিপক্ষে এতিয়া চেয়াৰমেনৰ বিপক্ষে তেওঁক সদায় নেৰানেপেৰা প্ৰচেষ্টা চলাই আছে কি কৰি চেয়াৰমেন পদৰ পৰা তেওঁক অপসাৰণ কৰিব পাৰে বা পদৰ পৰা বগৰাই এই কিবা পেলাব পাৰে হলঠেকত পেলাব পাৰে এইখিনিয়ে চেষ্টা সদায় চলাই আছে তেওঁক মই এইটোকে ক'ব খুজিছোঁ এই ফটোটো সম্পূৰ্ণ এডিট কৰা ফটো এই চেয়াৰমেনক ব্লেকমেইলিঙৰ কাৰণে যিবিলাক মানুহ তেওঁৰ বিৰুদ্ধে আছে তেওঁলোকে অপপ্ৰচাৰ চলোৱাৰ কাৰণে মানুহৰ মাজত এটা এই খেলিমেলি অনাৰ কাৰণে গোটেই VCDCটোত খেলিমেলি অনাৰ কাৰণে এইবিলাক কৰি আছে মই ভালদৰে জানো যে মোৰ মিছেছে সেই কামত লিপ্ত নাই আৰু সেই ফটোখন সম্পূৰ্ণ কিবা এডিট কৰা গতিকে এই ক্ষেত্ৰত যদি আমাক সেনেকুৱা ধৰণৰ ফটো দেখুৱাই কিবা কৰে তেওঁলোকৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা লোৱা সাজু আছোঁ আৰু আমাৰ ঘৰখন ভঙাৰ কাৰণে সদায় চেষ্টা চলাই আছে তেওঁলোকে যিসকল ব্যক্তিয়ে বিপক্ষত আছে যেনিবা 1 নম্বৰত আছে থানেশ্বৰ কছাৰী প্ৰেচিডেণ্ট প্ৰাইমাৰী আৰু 2 নম্বৰত আছে গোপচাচুবা VCDCৰ 2 নম্বৰত আছে কৈলাশ বড়ো আৰু 3 নম্বৰত আছে লক্ষ্মী মুছাহাৰী 4 নম্বৰত আছে স্বৰ্গশ্ৰী আৰু 5 নম্বৰত আছে ইফালে ভাইচ প্ৰেচিডেণ্ট ৰঞ্জিত বড়ো আৰু কেইজনমান হয়তো আছে সেইবিলাকৰ মই নাম নাজানো এইখিনিয়ে থানেশ্বৰ কছাৰী ডাঙৰীয়াই যিহেতু এজন প্ৰেচিডেণ্ট হিচাপে আমাৰ চেয়াৰমেন ডাঙৰীয়াৰ লগত কিছুমান যদি ঘৰুৱা কণ্ডল হৈ থাকে তেতিয়াহ'লে নিজৰ ভিতৰতে এটা কম্প্ৰমাইজ কৰিবলগীয়া আগে মই এইটোৱে ভুল পাইছোঁ যে যিটো ভাইৰেলৰ কথা কৈ আছে যিটো বেনিফিচিয়াৰীৰ ঘৰটো মানে তলৰ পৰা ৰদ নিদিয়াৰ কাৰণে যিটো তেওঁলোকে যোৱাকালি নিউজ চেনেলত দি আছে এইবিলাক নিউজ চেনেলত নিদিয়াৰ আগতে নিজৰ মাজত ঘৰুৱা কণ্ডলটো কম্প্ৰমাইজ কৰাৰ কাৰণে তেওঁ আগবাঢ়ি আহিব লাগিছিল আৰু আগবাঢ়ি নহাৰ কাৰণে মই এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁৰ অলপ ভুল হোৱা বুলি মই ক'ব বিচাৰিছোঁ ঘৰুৱা কণ্ডলটো নিজৰ মাজত যদি আগে চলুশ্যনটো অনা নহয় তেতিয়াহে চলুশ্যনটো যদি হৈ নুঠে তেতিয়াহে মিডিয়াৰ ওচৰত যাব লাগে বুলি মই মানে ক'ব বিচাৰিছোঁ আৰু স্পষ্ট সদশেষত আমাৰ গোপচাচুবা প্ৰাইমাৰীত অন্তৰ্গত VCDCৰ অন্তৰ্গত যিমানখিনি আমাৰ চুবা আছে 30টা 32টাত ইয়াত সুন্দৰ ৰূপত যিবিলাক আঁঠুৱা আহে কম্বল আহে যিবিলাক PMGOৰ যিবিলাক কাম আহিছে সেইবিলাক সুন্দৰ ৰূপত কাম চলি আছে আৰু এতিয়া আমাৰ যিটো আধাৰ কাৰ্ডৰ লগত জব কাৰ্ডৰ লগত যিটো আধাৰ কাৰ্ড লিংক এইটো যিটো প্ৰচেছিং হৈছে অনগোয়িং প্ৰচেছ এইবিলাক আমাৰ সুন্দৰ ৰূপত কাম চলি আছে আমাৰ কিছুদিন আগতে গাঁও সভা হৈ গ'ল বিভিন্ন ধৰণৰ ইয়াত কামবিলাক আৰ্টফিলিং কেনেল ফিচাৰী শ্মশানৰ যিবিলাক ঘৰ তামোল প্লেণ্টেশ্যন এইবিলাক সুন্দৰ ৰূপত মানে অনগোয়িং প্ৰচেছৰ কামবিলাক হৈ গৈ আছে আৰু নতুন বছৰ অহাৰ লগে লগে আমাৰ এইবিলাক কাম আমাৰ গোপচাচুবত এটা সম্পূৰ্ণ VCDCত মানে কাম হৈ উঠিব আৰু আমি এইটোৱে ধন্যবাদ মানিব লাগিব সকলোৱে মানে শলাগ ল'ব লাগিব ভেৰগাঁও ব্লকৰ আণ্ডাৰত এটা ব্লক 28টা VCDC আছে আৰু ইয়াৰ ভিতৰত গোপচাচুবা VCDC নাম্বাৰ 1 বুলি ক'ব লাগিব কাৰণ আমাৰ বহুত কাম হৈ গৈছে এতিয়ালৈকে আৰু অদূৰ ভৱিষ্যত আমাৰ মানে ভাল কাম হ'ব বুলি মই আশা কৰিছোঁ আৰু মই যিটো ভাইৰেলৰ কথা কৈ আছে যিটো ঘৰৰ বেনিফিচিয়াৰী কমপ্লেইন কৰি আছে ইয়াৰ ক্ষেত্ৰত কিছু সংখ্যক ব্যক্তিহে ইয়াত উঠি পৰি লাগিছে থানেশ্বৰ কছাৰীৰ লগতে প্ৰাইমাৰীৰ UPPLৰ ছেক্ৰেটাৰী কুমি বড়ো বুলি আৰু লগতে সৰ্বেশ্বৰী মুছাহাৰী তেনেকৈ কিছু সংখ্যক ব্যক্তিহে ইয়াত মানে চেয়াৰমেন বাইদেউৰ ওপৰত মানে কমপ্লেইন কৰিছে যাতে অতি শীঘ্ৰে এই পদবীৰ পৰা যাতে বৰ্খাস্ত হয় আৰু নতুন যাতে এজন প্ৰাইমাৰীত যাতে VCDCত যাতে এজন প্ৰাইমাৰীত যাতে চেয়াৰমেন হৈ উঠে তাৰ কাৰণে অহৰহ চেষ্টা কৰি আছে নিজে যিহেতু এটা সময়ত দাবীদাৰ আছিল এতিয়াও ক্ষমতাৰ বাঘজৰীডাল
VCDCৰ চেয়াৰমেনৰ ক্ষমতাৰ বাকজৰীডাল তেওঁৱে ল'ব বিচাৰিছে আৰু তেওঁ আজি তাৰিখৰ লাগি আজি এবছৰ হ'ল তেওঁ আজি পাৰ্টিৰ হৈ কোনো এখন জেনেৰেল মিটিং দিয়া নাই, কোনো এখন মানে এক্সিকিউটিভ মিটিং দিয়া নাই, কোনো এখন মানে জৰুৰী বৈঠক মানে তেওঁ মানে আহ্বান নকৰে, কিন্তু কেৱল চেয়াৰমেনৰ বাকজৰীডালহে মানে তেওঁ মানে ল'ব বিচাৰিছে তেওঁক মানে অঞ্জু বড়োক মানে বৰ্খাস্ত কৰি। আৰু তেওঁ আমাৰ গোপচাচুবা VCDCৰ হৈ UPPLৰ এজন সভাপতি হিচাপে তেওঁ অদূৰ ভৱিষ্যত কোনো পাৰ্টিৰ মানে প্ৰট'কলটো তেওঁ মানে ভংগ কৰিছে আৰু তেওঁ যদি আমাৰ UPPLৰ আদৰ্শটো যদি তেওঁ যদি ৰাখিব নোৱাৰে, আমাৰ দলৰ যদি চৰিত্ৰটো যদি অখণ্ড ৰাখিব নোৱাৰে, তেতিয়াহ'লে তেওঁ দলৰ পৰাও যদি তেওঁ গুচি যায়, তেতিয়া আমাৰ গোপচাচুবা VCDCৰ বা গোপচাচুবা প্ৰাইমাৰী UPPLৰ কোনো ক্ষতি নহয়, এইটো মই 100% ক'ব পাৰোঁ। বৰঞ্চ তেওঁ আমাৰ VCDC বা প্ৰাইমাৰীৰ পৰা ওলাই গ'লে বৰঞ্চ আমাৰ দলটো আৰু শক্তিশালী ৰূপত মানে গঢ় দিব পাৰিম বুলি মই এইটো দৃঢ় বিশ্বাস। আৰু তেওঁৰ যিটো চিন্তাধাৰা আজি বৰ্তমানে যিটো এবছৰ বা চিন্তাধাৰা চলি আছে, তেওঁ কোনো ব্লক কমিটিৰ বিষয়ববীয়া, কোনো ডিষ্ট্ৰিক্ট কমিটিৰ বিষয়ববীয়া, কোনো কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াও তেওঁৰ বক্তব্য মন্তব্যবিলাক কোনো দিনেই বিশ্বাসত নলয়। আমি যি ৰিপৰ্ট দিম গোপচাচুবা প্ৰাইমাৰীৰ হয়, সেইটোহে সত্যতাত মানে সত্যতাত মানে বিশ্বাসত ল'ব বুলি মোৰ ফালৰ পৰা মানে ক'ব বিচাৰিছোঁ। নিউজ চেনেলৰ মই সমস্যা থাকিল। যোৱাকালি যিটো মোৰ গোপচাচুবা প্ৰাইমাৰীয়ে যিটো প্ৰেচিডেণ্টে মোক অভিযোগ কৰিছিল, মোক আইএৱে ঘৰৰ বিষয়ে, আৰু এই আই ঘৰৰ মোক পইচা খোৱা বুলি পেলাই মই যিটো নেকি কিবা অভিযোগ কৰিছিল, সেইটো সম্পূৰ্ণ মিছা। গতিকে একো তথ্য নাই তাতে পইচা খোৱাৰ। যদি তথ্য আছে তেওঁলোকে মোক বাতিল কৰিব লাগে। আৰু যিটো ফটো লৈ পেলাই মোক ফটো ভাইৰেল কৰাটো লৈ পেলাই মোক যিটো নেকি মোক হেৰেছমেণ্ট কৰি আছে প্ৰাইমাৰীৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী বা কেইটামান মানুহক লৈ পেলাই তেওঁলোকে মোৰ চেয়াৰমেন পদক ল'বৰ কাৰণে মোক কেঞ্চেল কৰাৰ কাৰণে মোক সেইটো চেষ্টা চলাই আছে। আগৰ পৰাই মোক কাম কৰাত বহুত অসুবিধা দি আছে। গতিকে যিখিনি নেকি মোৰ ফটো ভাইৰেলৰ কথা কৈছে সেইবিলাক চব মিছা। সেইটো এডিট কৰি পেলাই মোৰ যিটো নেকি মোৰ পদটো কেঞ্চেল যোৱাটোৰ কাৰণে সিহঁতে মোক সেইখিনি কাম চলাই আছে। গতিকে ব্লেকমেইলিং কৰি আছে মোক। যিহেতু মই ৰাইজৰ কাম যিমানখিনি কৰি যাম বুলি ভাবছোঁ, সেইটো কৰি যাম বুলি পেলাই মই ৰাইজৰ আগত সেইখিনিকে মই জনাছোঁ। আৰু আমাৰ ঘৰৰ যিমানখিনি ঘৰৰ সদস্য আছে সেইবিলাকো মাজে মাজে মোক হেৰেছমেণ্ট দি থাকে। গতিকে আমাৰ ঘৰখন ভাঙবৰ কাৰণে, মোৰ ঘৰখন ভাঙবৰ কাৰণে মোক সেইখিনি কাম প্ৰচেষ্টা চলাই আছে। আমাৰ মালিককো সুধিব পাৰে, যিটো মোৰ কেনেকুৱা কি মালিকেও মোৰ কথাটো জানে, মই কেনেকুৱা কাম চলাই আছোঁ সেইখিনিকে কৈ মই। गेवलां अर्गेनिक इन्टिग्रेटेड फार्मिंग एन्ड रिसार्च सेन्टार प्राइभेट लिमिटेड। बेयाव रासायनारि हासार बाहायालासे मिथिंगायारि हासारल' बाहायनानै मैगं थाइगंफोर दिहुननाय जायो। जेरै आलु, लाव, फान्थाव, जोगोनार, कफि, सबायबिमा, थाइबें आरो गोथां मैगं, लाइ, लाफा, मुला, दुन्दिया बायदि गासै बोथोरनि अर्गेनिक मैगं थाइगंखौ मोननो हायो। बे अर्गेनिक मैगं थाइगंखौ क'क्राझार नोगोरनि सुबुंफोरा खुदमतलायाव थानाय गलापी टेन्ट हाउसनि साखाथिनिफ्राय मोननो हागोन। नोंथांमोना बिगोमाजों फोनांजाबलानो थाखाय 8638399746 जानबुं नाम्बाराव कल खालामनो हागोन।